ওদালগুৰিৰ ডিমাকুছিত পুনৰ উপদ্ৰৱ বন্যহস্তীৰ এতিয়াও সাৰ পোৱা নাই বন বিভাগ প্ৰায় এমাহ ধৰি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ দল এটাই অঞ্চলটোত তাণ্ডৱ চলাই আহিছে ভাৰত ভূটান সীমান্ত কাষৰীয়া ডিমাকুছি বৰঙাজুলি ৰজাগড় নালপাৰা ইত্যাদি অঞ্চলত সঘনাই বৃদ্ধি হৈছে হাতী আৰু মানুহৰ সংঘাত ভূটান পাহাৰৰ পৰা নামি অহা এই বন্যহস্তীৰ দলটো এমাহ ধৰি বৰঙাজুলি চাহ বাগিচাতে বাহৰ পাতি আছে প্ৰতিনিশা জনাঞ্চললৈ নামি তাণ্ডৱ চলোৱা বন্যহস্তীৰ জাকটোক লৈ সংশয়ত আছে অঞ্চলটোৰ ৰাইজ ইপিনে মঙ্গলবাৰে ৰাতি 2 বজাত অঞ্চলটোৰ এটা নামঘৰত হস্তীৰ জাকটোৱে সন্ত্ৰাস চলোৱাৰ লগতে এজন ব্যক্তিৰ ঘৰৰ চৌহদত সোমাই সম্পত্তিৰ ক্ষতি সাধন কৰে বাৰে বাৰে বন বিভাগক অভিযোগ দিয়াৰ পাছতো কোনো কাণসাৰ দিয়া নাই বিভাগে প্ৰাণলৈ সংশয় নামি অহা অঞ্চলটোৰ ৰাইজ বৰ্তমান ক্ষুব্ধ হৈ পৰিছে বন বিভাগৰ ওপৰত ডিমাকুছিৰ পৰা পিংকু কলিতা ৰিপৰ্ট প্ৰাইম নৰ্থ ইষ্ট